নতুন এক্সপিৰিয়েঞ্চ এনেকুৱা হলতো আজি ফাৰ্ষ্ট আহিছোঁ চাবলৈ চব মানে মই বহুত হেপী আৰু কেনেকুৱা পাইছে আপুনি চিনেমাখন চালে? বহুত ভাল পালে। কান্দিলে নে নাই? ভালে কান্দিছো। আপোনাক বেয়া লাগিছে? কোনখিনিত কান্দিছে? তোমাক উতুলিছো। আপুনি যুদ্ধ কৰাটো বেয়া লাগিছে আৰু তেতিয়া আৰু এবাৰ চাব মন আছে নেকি? চাব মন আছে। বহুত ভাল লাগিলে। চাব হেঁপাই নপলালে। আৰু এবাৰ চাব? চাম। মায়ে মানে কাপোৰ বৈ আছিলে, মই একদম জোৰ কৰি চিনেমা চাব মানে লৈ আহিছো। কাপোৰ বয়ে আছিলে, একদম ধৰি বান্ধি লৈ আহিছো। শাহু মা হয়। তাকে মানে মানুহখিনি নিজক ৰিলেট কৰিব পাৰিছে ছবিখন। আৰু ছবিখন চালে 83 যিসকলে চাইছিল তেওঁলোকেও বহুত স্মৃতি ৰোমন্থন কৰিব পাৰিব। আৰু মই সঁচাই ধন্যবাদ আপোনালোকৰ ওচৰত। মানে কি বুলি ক'ম, এই ছবিখন কৰি থাকোঁতে মই বোলে এনে সকলোৱে কষ্ট কৰি এই ছবিখন কৰিছিল। আৰু এনেকুৱা ধৰণৰ মৰম আশীৰ্বাদ পালে আৰু ককা দুটা নাতি 3 কৰিবলৈ মন যায়। আশীৰ্বাদ কৰিব যাতে তৃতীয়খন যাতে ওলায়।